শুনিনো এই পাই হেল্ল' হেল্ল' দাদা আপোনালোকে এখন মাৰ্চিডিজ শিকিছে মাৰ্চিডিজখন ল'বলৈ হ'লে আপোনালোকে 10,000 টকা এটা দিলে হ'ল হা অনলি 10,000 টকা দিলে তহঁতে এখন মোক মাৰ্চিডিজ দিবি মানে আপোনালোকে মোক এখন মাৰ্চিডিজ দিব দাদা আপুনি ঠিকেই শুনিছে শুনে শুনে কিনো হ'লে এইবাৰ পাই ইবাগিয়া সঞ্জু আমাক 10,000 টকা এখন মাৰ্চিডিজ দিব নতুন মাৰ্চিডিজ কিনো এই পাই তোক কোনে এপ্ৰিল ফুল বানলাকে লচোন শুনুন হেল্ল' দাদা হেল্ল' বাইদেউ আই লাভ ইউ ঢকৰিছ মোবাইল দি বালৰ আপি দেখাই নাপাই আই লাভ ইউ ষ্টাৰ্ট বাইদেউ ৰ'বচোন 1 মিনিট সঞ্জুৱে 10,000 টকা দিলে মাৰ্চিডিজ দিব আজিলৈ মাৰ্চিডিজৰ দাম কিমান জানা না কিমান লাখ টকা জানা না তই আমি লৈ যিখিনি দামত পাৰোঁ বেছি দিম দে আৰু 2 লাখ টকা যাম মেক্সক লাই বাইদেউ হ'ব দিয়ক মই ঘৰৰ এড্ৰেছটো দি আছোঁ আপুনি একেলগে আহি যাব এই লিটু শুনে দিয়ক মই আপোনাক মেছেজৰ এড্ৰেছটো দি আছোঁ দিয়ক শুনে 10,000 টকাৰ পৰা দিবি কিয় তোৰ তাত আছিল কোনে নাই মোৰ মাৰকো গৈছিল না তাতে দিছোঁ দিলি নেকি কি কৰা যায় এতিয়া সঞ্জু এটা আইডিয়া কি আইডিয়াই আমাৰ মালিকত দেখা দেৱা মালিক বৰ ঠগাকে দিব দে তোক দৈ লগে খুজিমা মাৰ্চিডিজ পালিটো আমি লাখপতি হৈ যামে তই ভাগলম দে পইচাখিনি আৰু তাৰ মালিকক 2,000 টকা এক্সট্ৰাকে দিম দেই দেতে বুল La 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 la. মালিক আঙ্কেল খবৰ ভাল না কি ভাইটি ভাড়া দি পাইছ কাপালে তোর ভাড়াকে মরি গেল বালুর যাও আমার ভাড়া দি দিছো দেখুন জঙরে ভাড়া দিছা তোমাৰ ক'ত ভাড়া দিম দে আঙ্কেল কচোন কিয় হৈছে এতিয়া মোৰ তাকে মানে 10,000 টাকা এটা লাগছিলে মোক মানে ধরত লাগে আঙ্কেল আপনাক 2,000 টাকা বেছিকে দিম দক মানে 12,000 টাকা করে দিম দক আপনাক রেটেলু 10,000 কি কৰাই 10,000 মানে আমি এখন মার্চিডিজ নাই আঙ্কেল আমি এটা বিজনেস করি বলে ভাবছো রব 10 দিনতে পয়সাটো আহি যাব দক আপনাক দি দিম দক মই আর 10,000 নিদু 12,000 করে দিম আপনারই লাভ বিজনেছ কৰিব সিহঁতে ইমান কেতিয়াবাৰে ভাল হ'লে সঁচা ক'ব পাৰে দে একো নহয় দে 2,000 নহয় 3,000 বেছিকে খুজো হ'ব দে মই দিম কিন্তু মোক 2,000 নহয় মোক 3,000 বেছিকে লাগিব হ'ব না চা হ'ব দক মালিক দে যা মই তোৰ একাউণ্ট নম্বৰ দি আছোঁ যা আৰু চাবি কিন্তু দে মই যদি 10 দিনৰ ভিতৰত 13,000 টকা নাপাওঁ আধা ক্ষেত্ৰ দিম এতে তোক হ'ব দে মালিক হ'ব দক দিম দক দিয়ক আও দক মালিক আঙ্কেল দে যা দিছোঁ যা ভগৱানৰ মোৰ দাঙি আছে দে জলদি লাখপতি হম আমি মেক্সক লাই হাগাই লাগিল লগুনে হাগি এগুৰ লা 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 মোৰ এজন নকৰিবা অভিমান তোমালৈ মোৰ মৰম সাগৰৰ সমান অভিমান কৰবি ডক্টৰিছ কিবা বোলে অভিমান কিনো হ'লে অলপ ভালকে কথা পাতি তাইৰ লগত মইনো কি বেয়াকে কথা পাতি আছো নহয় মই এনেকে কথা পাতি থাক কিন্তু বাইদেউ যেতিয়া আহিব না অলপ ভদ্ৰভাৱে কথা পাতি মই জন্মৰ পৰা ভদ্ৰই পাহুদা পৰা যাতে তাই গম নাপাই যায় আপোনাৰ বুলি অলপ ষ্টাইলত থাকবি অলপ মোচনত থাকবি অলপ ষ্টেণ্ডাৰ্ডটো দেখাবি আৰু মালিকে পইচাটো পঠাই দিছিল একাউণ্টত হ'ব দে তই মই ক'ব নালাগে তোকতো ৰাস্তাত মই গাৰ গন্ধ নাথাকো তাৰ গা চা নুদৈ পয়া লাগাই পুৱাই বড ডিছপ্লেটো মাৰছো দেই তোৰ সেই পকালা লাইটোৰ পৰা যিয়ে গন্ধ লৈ বড ডিছপ্লেও পাত্তা নাপায় পেলা 20 কেজিমান মলে আছে তোৰ গাত দে ভালটো বকিয়ে থাকাই ভালৰ ফোন দিছিল তাইৰ বাইদেউ এতিয়া আহিবিছে নেকি আপুনি গেছো ৰ'ব আমাৰ গেটতে আছে নেকি ৰ'ব গেছো ৰ'ব সঞ্জু আহি পিছে তাই আমাৰ হাততে আছে বোলে লৈ ৰ তাইক হয় নেকি নে যা লৈ লৈ তাইক কেনেবা পিটো ধুনীয়া না কিবা বাইদেউ আহক তাকো কলকে আহক পোহাই পেলাই দেখোনে ভাল বাইদেউ আহক কি বইনাৰ বুটে চশমা মাৰি বাইদেউ আহক বহকতে হেল্ল' কোৱা মানে কিবা ল'ব নেকি চাহ কফি মিল্কশ্বেক ষ্ট্ৰবেৰী অকণমান কফিয়ে না এই যাই কফি লৈ আদা সি কফি খাই শুনছ না মই মানে বানাব নাহিছোঁ না সেইকাৰণে ইয়াকে বানাব দিছোঁ ৰ'বা দে যাই ৰ বাকী এইগিলা বাদ দিছোন অলপ কামৰ কথা পাতোঁ কামৰ কথা পিছত তাত হ'ব দেচোন বাকী তুমি বিয়া আহিছ ন কোৱাত মানে কি নাকৰ কি এইগিলা বাদ দিয়ক কি এনে এইগিলা বাকী থাকে দিয়ক বাকী বাইদেউ আপোনাক এতিয়া কিমান টকা দিব লাগিব এতিয়া 10,000 দিলে হ'ল 10,000 বাকী স্কুটিতো 10,000 বুলি গম পালোঁ দে তোমাক বিয়া কৰবাক লৈ কিমান দিব লাগিব কি মানে অলপ জমনি দিব তো বাইদেউ কথা মোৰ অলপ মোটা লাগছিল মুটি ৰ'ব মই বাকী আপোনাক পইচাটো কিহত দিবি তা গুগল পে' কৰি দিলোঁ
হৈ গ'ল দে দি দিলোঁ বাকী এটা কথা সুধিব লাগিছিল তুমি যদি গৰুলৈ পইচাটো ল'বই পাৰ একে কি হৈলা এক মিনিট তাৰমানে তুমি মোক ভাল পোৱা সেইকাৰণে আহিছ মই অনু কাক মানে কৰোঁ এই ৰ'বা মাক কৰবা মই ভাই এই আমি এটা পাইছোঁ মই সুধো ভাত বনাবা বাচন ধুবা জানা না তুমি জানে দে আজিলৈ কোনো ভাত ৰান্ধবা আৰু বাচন ধুবা নাজানে কাপোৰ ধুবা জানা না তুমি মোৰ কাটা চাহ পালাত পৰছোঁ ময়ো জানে দে মায়ে জানে আপুনি কামটো নেকি মানুহে কয় মই শুনিছোঁ মোক আপুনি ভালকে কথা হ'ব দে খং নকৰবা ৰবা তোমাক এটা প্ৰশ্ন সুধিব লগা আছিলে মোৰ মানে আপোনালোকে যে 10,000 টকাত মাৰ্চিডিজ বিলাক দিয়ে মাৰ্চিডিজ বিলাক ক'ত পায় 10,000 টকাত মাৰ্চিডিজৰ চিটটো নাপায় মোৰ দেউতা এটা চাইনাত বহুত ডাঙৰ মাৰ্চিডিজৰ ফেক্টৰী আছে সেইকাৰণে আমি 10,000 টকাতে গোটেই ইণ্ডিয়াখনত মাৰ্চিডিজ দিওঁ সকলোৰে মাৰ্চিডিজৰ এটা হেঁপাহ আছে না তুমি মানে চাইনাৰ পৰা আহিছ তাৰমানে তোমাৰ নাম কৰোণা মোৰ নাম কৰোণা নহয় কি বকি দেখালা তুমি কিতে তোমাৰ নাম মোৰ নাম হিৰিম্বা মজা নাম দিয়ক তে এতিয়া যাওঁ দক যাবা নেকি যাওঁ দে তুমি কিউট আছ নহয় আগৰ পৰাই মই কিউট আপি মোক কিউট বুলি কৈছে আপিটো ক'ত গেলে ঢকৰা পাৰা আপিটো ক'তে কি এটা বুলি আছা আপিটো ক'ত গেল আপিটো গেল মই পইচা দিলোঁ গুচি গেল তাই চব ৰাস্তা নাই হিচাপ চব ক্লিয়াৰ কৰছা না হিচাপ মানে তাই বোলে 5 দিন পিছত আহি পেলাই নিজে দি দিব মাৰ্চিডিজখন ঢকৰা পাৰা ডাইৰেক্ট পইচাটো দি যাবা দিছা কিবা ডকুমেণ্ট দি গেছি না তোক দি যাওঁ নাই একো ডকুমেণ্টছৰ কথা ক'বাই নহ'লা ঢকৰা মই না একো ডকুমেণ্ট দিয়া নাই কেৱল পইচাটো দি খেদে দিছা আপি দি কি তোৰ পেয়ে যে নহয় মোক কিউট বুলি কৈ গেছি তাই কি তই আৰু কিউট বান্দাৰা ক'তে হেন পাইতো নামটো কিবা কৈছি না তাইৰ হিৰিম্বা খেদলাক মোৰ 10,000টো ঢকৰাই খেদলাক মোৰ 10,000 মই আগলৈকে তই তাইক ৰাখবা কিয় নলিয়াতে নহয় তাই ক'লাক গুচি যাওঁ বুলি ধুনীয়া আপি মই ৰাখব পাৰোঁ নেকি যাওঁ বুলি ক'লে কি ধুনীয়া হ'ল বুলি তুই যাবা দিছা কি তুই মাথাত কি আছে তোৰ ৰামবেল কাপাল কি মূৰ্খত যাতে তো থেই গেল কাপাল মোৰ পইচাটো আপিটো ভাল দেই আপিটো ভাল দে ফোন মাৰচোন তাইক ফোন মাৰ আপুনি মংগলা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে নদীত বোলে মানে সুইচ অফ কি সুইচ অফ 10,000টো খালি তুই মোৰ খালি যা আপি বেছি লৈ যা আপি বেছি লৈ যা তোৰ ধৰি মোৰ পইচা কেইটা গেল মই আপিটোক যাবা দিয়া নাছিলো কিয় যাবা দিছা তই আপিটোক মই যাবা দিছো কোনে যাবা দিছি মই কৈছো না 2 মিনিট সময় ৰখ মতি মই তই কি কৰিছিলি বিৰিম্বা গেল না গুচি আপি চাইনা নহয় তো অসমৰে আপি দেখলে কালে পাগলা হৈ যায় ভাবিতা কি কৰা কৰ মালিকে খেদব আমাক ঘৰৰ পৰা এটা কাম কৰো এই চিৰিয়াখানা বাকেটে ইটা মাংস খাবা নৰে আমি ইটা কিবা এটা দিয়াৰ ব্যৱস্থা কৰিব পাৰিম না নহয় চৰকাৰে খোৱা ব্যৱস্থাটোতো কাৰোবাৰ হাতত দিবা লাগিল তই দিবি খাওঁকে চৰকাৰে পইচা দিব তো মই বাবুক খাবা যাম চৰত কাণৰ লতি ওলাই যাব তোৰ কি কৰো তই কচোন কিবা এটা কাম কৰিব পাৰি এটা বিজনেছ কৰিব পাৰি এটা মানুহ চাওঁ এটা বা দুটা মানুহ চাওঁ আৰু চাই পেলাই তাক কওঁ যে আমি 3 দিনৰ পইচা ডাবল কৰি দিব পাৰোঁ আমি তাক ঘৰত ডেচেণ্টেশ্যন নিদিওঁ তাৰ পৰা পইচাটো লওঁ আৰু পইচাটো পোৱাৰ পিছত পলাও দে আমাক যেনেকৈ আপিটো ঠগৈছি আমিও কাৰোবাক এনেকৈ ঠগাওঁ আৰু মানুহটোকতো পইচা ঘূৰাই দিব লাগিব ভাল তোক আপিটো পইচা ঘূৰাই দিছি নেকি নাই দিয়া আমি কিয় ঘূৰাই দিম বাপৰে নিতুটো মানছো ভাল কি মাথাই তোৰতো আগৰ পৰাই ইণ্টেলিজেণ্ট মই বল এতিয়া হেল্ল' 5 লাখটো 10 লাখ কৰি দি না মোক 5 লাখটো 10 লাখ কৰি দি না মোক বহুত প্ৰব্লেম হৈছে মোৰ 5 লাখটো 10 লাখ কৰি দি না মোক এটাই দি লাভ বুটে দেখোন আমি বুজিব এইটো ভাষা 5 লাখটো ট্ৰেন্সফাৰ কৰি দিবা কৈছে 100 টকা লগি দিব বুজি ক'লো দক থেতিও মানে মই 5 লাখ এটা পাবা আছিলো 5 লাখ 5 লাখটো দিব এতিয়া তাইলে 50,000 দেউতাই নিব 50,000 40,000 গাড়ী ফাইনেন্সত দিব লাগিব বাকী 10,000 দি নপো সেই 10,000 দি কি ক্ষতিটো কৰিম মই 10,000 টকা দিয়ক আমি 3 দিনৰ পইচা ডাবল কৰি দিওঁ কি লোক আমি ক'ত দিওঁ নহয় মেচকলাই আমি ক'ত দিওঁ আমিতো দিওঁ তেতিয়া পইচা যাব
দহত 20,000 পিছত 40,000 40ত 80,000 80 লাখত 60,000 হে কৰি ল দে তে লগতে মোৰ গুগল পে নাম্বাৰটো ল গুগল পে কৰ দে 965 9365 দে আমাৰ ধাপটো মৰলাক ঠকৰিছ মনে মনে থাকে ধাৰে মানে একো ধাৰ নাই আমাৰ আপোনাৰ পৰা যিটো ধাৰ ল'লো আপোনাক দিম এতিয়া আমি কৰি দে 3 দিন পিছত মোক পইচাটো দিবা দে আপুনি আমাৰ ঘৰটো চিনি পাব পাৰে ন এই আগৰ চাৰিআলিটো যি আছে চাৰিআলিটোৰ পৰা লেফ্ট চাইডে যাই কিনে ফাৰ্ষ্ট বিল্ডিংটোৱে আমাৰ দে চন্দু মনে মনে থাক ধৰা থৈ দে মাৰবি দেখোন তই দিয়ক আহিছোঁ দিয়ক আমি 3 দিন পিছত লগ পাম দিয়ক আহিছোঁ দে বুল যি পইচা নিছা মোৰ কষ্টৰ পইচা নিছা না পুলিচ আমলা চলি যাব বেলটো বানলো দে আইও এই পইচা এটা বলি যাব মোৰ কি পুত্তি লাগছি মোৰ বললে কিবাকে 10,000 আনি দে ন এই 10,000 আনিলে কি হ'ব এতিয়া দিবাই লাগিব মালিকক ধাৰটোতো মৰি থাকিল কমচে কম হেল্ল' তুমি আকৌ ক'ত বেংকৰ লগত বোলে পইচা চইচা নাই নাই আমি কলিত তাতে পইচা নলগাওঁ দেই মোক দিচোন দিবি 10,000 লগাব দেই কি 40,000 দিব 40,000 দিব দেই 40,000 দিলে কি হ'ব কলি হাৰব চাবি তুই জিকব এইবাৰ চব উল্টা পুল্টা হৈছে না কৰোণা হৈছে জিকব দে তেম দিয়া 10,000 লগাইছোঁ দে কলি এনে জিকব দে আজি 10,000 মালিকক দি 3,000 লাভ আমাৰ দে জান হা নিজৰ ঘৰ বুলি ভাববাটো সেইটো প্লেনটো ঘৰটো দুগুণেটোৱে দেতে ধৰাত নপৰিলে হ'ল আৰু কি ভাবি আছ দে হা নাই বোলা যান হ'ব জান লুকা ভুকু খেলোৱা কি লুকা বুকু খেলোৱা অত জলি নাগে লুকা ভুকু ভাল পোৱা মই তে অন্তাক্ষৰী খেলবা নাকি কাপা কি যে ভাল পালোৱাটো পইচা আছে বুলিহে জান মই আছে মই যাম মুতিব যাবা জান তাতে বাথৰুম আছে জান তুমি য'তে মুতা বাবা 3 দিনত পইচা দিবা খুজিলে আজি 7 দিন নে হয় এইটো বিল্ডিঙে হৈ কিজানি এনে আছো সি দেখোনে আমাৰ ৰুম আহিছে সিয়ে দেখোন এইটো ইফালে ফুলো সেইটো দেখছো বাপৰে বাচিছো দেই দেখা নাপলা ভাইটি উৰো না বাল মলো দে আগত মালিক 10,000টো লৈ 13,000 কৰি দিম বুলি কৈছে যেতিয়া এতিয়া মোক লাগে মানে মালিক মোৰ মোৰ 1 কোটি টকীয়া নোটটো খুচা আনাই ৰ'ব খুচা লগে আপোনাক দি দিম 4 লাখ টকীয়া নোট বেটাৰ বুদ্ধি বিৰাটে 10,000 টকা মোৰ হাতৰ মলি আংকলি এখন মাৰ্চিডিছ পোৱা কথা শুভই ডামৰা মানে আংকল মই এখন মাৰ্চিডিছ কিনা কথা আছিল পইচাটো খুচা আনাই না খুচা পোৱাৰ লগে দি দিম দিয়ক দে হ'ব দে কুকুৰ হ'ল আজি কেইদিন হ'ল 7 দিন হ'ল মোক পইচা লাগে পইচা দি দেউৰ বাবা মানে খুচা আনাই ৰবা ৰ'ব এইবোৰ কি মানে মানে আৰু 1 কোটি টকীয়া নোটটো খুচা হোৱা নাই সেইকাৰণে আমাক পইচা দিব পৰা নাই বুজি পাইছে 1 কোটি টকীয়া নোট কি মোক কি লেল পাইছ লেল লেলু হেট বেল বেল নেকি লেল জানো না তোমাৰ বাটনটো ইমান গন্ধাই অলপ ফেনাল দিবা না লিটু আমাৰ পৰা পইচা কপিটো মাজনী তই বাথৰুমত কি কলি এক্সকিউজ মি কি মাজনী কি পইচা আচলতে এইজনী মোৰ গাৰ্লফ্ৰেণ্ড হয় লেউলা এই মোৰ বাপেক হয় লিটু আমাৰ পইচাটো ঠকৰাই নিচিয়াকে মোক ফোন কৰি কি কয় আপোনালোকে মাৰ্চিডিছ পাইছে মোক 10,000 টকা দি আপোনালোকে মাৰ্চিডিছখন লৈ যাওক তোক চৰত 42টা হৈ দিয়া পেলাম তাতি আনৰ 32টা 42টা নাথাকে নহয় হেল্ল' এইজনী মোৰ গাৰ্লফ্ৰেণ্ড নহয় গাৰ্লফ্ৰেণ্ডতকৈ বহুত ওপৰত হয় আচলতে এইজনী মোৰ মাইকী হয় গোবৰ পকা ফেৰা তোৰ লগত মোৰ আপি গীতে বেয়া দিলো দেউতা আমাৰ প্ৰেম তুমি নুবুজিবা আমাৰ প্ৰেম চাদাৰৰ মুটাৰ দৰে সেইগিলা বাদ দিয়ক পইচা কোনে কাটাত পাই সেইটো হিচাপ কৰি লল এতিয়া মোৰ পইচা লাগে এতিয়া আৰু মোৰ পইচা কেন দি আমাৰ যি প্ৰব্লেম হৈছে চব তাইৰ কাৰণে হৈছে এখন 10,000 মাৰ্চিডিছ পাই বুলি আপোনাৰ আপিত আমাক কৈছিল তাৰপিছত এই 10,000 টকাটো আমি মালিক আংকলৰ পৰা ধাৰে আনিলোঁ আৰু তাইক 10,000টো দিয়াৰ পিছত তাই খাই থৈ দিলা পইচাটো তাৰপিছত সেই 10,000টো ধাৰ পাবৰ কাৰণে আপোনাৰ পৰা ধাৰে আনিলোঁ আপোনাৰ পইচা আৰু যোৱাত লগ গৈছি সেই যোৱাত আৰু কহলি হাঁচি গোটেই পইচাখিনি গুচি গ'ল গোটেই যিমান দিছে চবেই সেইটো আপিৰ কাৰণে হৈছে মই সেইগিলা নাইতো মোৰ পৰা পইচা যেনেকৈ নিছিলে সেনেকৈ লাগিব মোক
মই কেনেকৈ দিম আপোনাৰ ছোৱালী পইচা মোক দিলেহে দিব পাৰিম আপোনাক ৰাতিয়ে পইচাটো দিলে হ'ল এতিয়াই লাগে পইচাটো দি 1 মিনিট মোৰ পইচা ক'ত এই ঢকৰাওন মোৰ পইচা দি আমাৰ পইচা আপোনাৰ গাৰ্লফ্ৰেণ্ডটোক খুচক তাইৰ কাৰণে যত্ন দিছি 1 মিনিট ৰ'ব অকলে মোক পইচা মিলাই আছোঁ হেল্ল' দাদা আপোনালোকে মাৰ্চিডিজ এখন শিকিছে আপোনালোকে 10,000 দিলেহে মাৰ্চিডিজখন পাই যাব দিয়ক হ'ব দিয়ক মই গুগল পে' কৰি দিয়ক এইটো নম্বৰতে গুগল পে' আছে পইচাটো পঠাই আছে ৰ'ব 1 মিনিট ৰ'ব অকলে মই আহি আছোঁ ৰ'ব বা কিবাকে পললোঁ দে বাচিলোঁ মই আহিছোঁ দেই কাৰণ তাই হিচাপ নিকাচ কৰোঁতে অলপ গণ্ডগোল লাগব পাৰে মই হিচাপ নিকাচটো কৰি দিওঁ ৰ এই ৰ মই যাওঁ ৰ মই অংকত এক্সপাৰ্ট আছিলোঁতো বা কিবাকে পললোঁ দেই মেথছক লাই আহোঁ গোটেই পৰলাক কি জানি কি কয়ে আমাক বেল বানলাক নেকি এই ধৰ তাক এই ধৰ এই ৰ মোৰ পইচা দি যা ৰ এই মোৰো পইচা দি যায় ক'ত পললি তোৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ